নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যোৰহাট গৈ আছোঁ। ধুনাগুৰি ঘাট হৈ কমলাবাৰী ঘাট হৈ নিমাতী ঘাট হৈ যোৰহাট গৈ আছোঁ। গতিকে মাজুলীদি যাম। ভিডিঅ'টো চাই ভাল পাব, গতিকে ভিডিঅ'টো চাই থাকক। আমাৰ ড্ৰাইভাৰ নাম কি আছিলে? জুমন মিৰি। মোক থৈ আহিব এতিয়া ধুনাগুৰি ঘাটত। বেছি দূৰ নাই, আমি গৈ আমাৰ জেগাত পাই যামগৈ। আৰু এয়া বৰ্তমান আহি ধুনাগুৰি ঘাটত আমি উপস্থিত হ'লোঁ। এয়া ফেৰী, ইয়াৰ পৰা এটা ঘাটত আৰম্ভ হৈ গ'ল ফেৰী। দেখিছে, এনেকৈয়ে গৈ 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 অৱশেষত আমি এটা ঘাট পাৰ কৰিলোঁ। ঘাটৰ পৰা আহি তাৰপিছত আকৌ এটা ঘাটলৈ যাব লাগিব। তাৰ আগত অলপ দূৰ গাড়ীত গৈ আকৌ দলং পাৰ হৈ আকৌ যাব লাগিব গাড়ীত। গতিকে এতিয়া আমি দলঙৰ ওচৰলৈ গৈ বৰ্তমান আহি দলং পাই গ'লোহি। এখন দলং পাৰ হ'ব লাগিব, তাৰপিছত গাড়ী ৰখি আছে। দলংখন পাৰ হোৱাৰ বাবদ 10 টকাকৈ ল'ব, আগত ল'ব। বন্ধুসকল, এটা ঘাট পাৰ হৈ আহি পেলাই এতিয়া আকৌ গৈ আছোঁ। বৰ্তমান এয়া দেখিব পাৰিছে, এখন দলং পোৱা গৈছে। দলংখন পাৰ হৈ ইয়াৰ পৰা আকৌ গাড়ী ধৰিম, ক'লৈকে পাৰোঁ। যদি কমলাবাৰী ঘাটলৈকে পাওঁ ভালেই আছে, যদি নাপাওঁ আকৌ মাজুলীলৈকে যাব লাগিব। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু দলং পাৰ হৈ ডাইৰেক্ট গাড়ী পালোঁ, ঘাটত আহি নমালেহি, বহুত সোনকালেই পালোঁহি। এয়া চাওক, নতুন ফেৰী আহি। আৰু বৰ্তমান কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটৰ ফেৰীত টিকেট কাটি উঠি ল'লোঁ। বেছি টাইম নাই আৰু অকণমান সময় পাছতেই ফেৰী যাত্ৰা কৰিব নিমাতী ঘাটলৈ। চাওক, বেছিও পইচা লোৱা নাই, মাত্ৰ 15 টকা লৈছে। চাওক কিমান ডাঙৰ আৰু কিমান অত্যাধুনিক নতুন প্ৰযুক্তিৰ ফেৰী MV ইন্দ্ৰ। এতিয়া আৰম্ভ হ'ব। আৰু ফেৰী আহি আপোনাৰ মাজভাগ পাই গ'লহি। দেখিছে, চাব পাৰিছে। আমি বৰ্তমান কমলাবাৰী আৰু নিমাতীবাৰী ঘাটৰ মাজত আছোঁ। কণ্টেক্ট পাছতে গৈ পাই যাম নিমাতী ঘাট। চাওক কিমান ডাঙৰ ফেৰী, মানুহ ইমান বেছি নহয়। চেল্ফি মাৰিছে, ফটো মৰাই ফটো। বন্ধুসকল, আপোনালোকক ভিডিঅ' দিম বুলি ভাবিছিলোঁ, কিবা বিশেষ কামৰ কাৰণে ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ। মানুহো বহুত আছিলে, ইমান ভিডিঅ' কৰা অভ্যাস নাই, তাৰ বাবে লাজৰ কথাও আছে। গতিকে এতিয়া কাম হৈ গ'ল, এতিয়া বাছেৰে যাত্ৰা কৰিম লখিমপুৰ। বন্ধুসকল, এনেকৈয়ে জলপথেৰে গৈ যোৰহাট পালোঁগৈ আৰু স্থলপথেৰে আহি ঘৰ পালোঁহি। আপোনালোকক ভিডিঅ' যেনেদৰে দেখুৱাম বুলি কৈছিলোঁ দেখুৱাব নোৱাৰিলোঁ, কাৰণ বিশেষ এটা কামত গৈছিলোঁ আৰু বিভিন্ন চিন্তা থাকে আৰু লাজ বিজো লাগে এনেদৰে ভিডিঅ' নকৰা। সেইবাবে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো লাইক এটা, কমেণ্ট এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।